নমস্কাৰ দৰ্শক কেতিয়াবা আমি দেখা পাওঁ কিছুমান ভিডিও ইনষ্টাগ্ৰাম ইউটিউব আদিত বহুল প্ৰচাৰিত হয় সোশ্যাল মিডিয়াৰ যিকোনো প্লেটফৰ্ম খুলিলেই সেই ভিডিওসমূহ প্ৰথমে দেখা পাওঁ ধৰি লওক ইউটিউবটো আপুনি ওপেন কৰিছে যদি আপোনাৰ ভিডিও সাৰ্চিং টেষ্টৰ কথা সামান্যতম ইউটিউবে আভাস পায় তৎক্ষণাত ইউটিউবে প্ৰেৰণ কৰিব সেইবোৰ ভিডিও যিবোৰ বেছি সংখ্যক মানুহে চাইছে বা যিবোৰ ভিডিওৰ ভিউজ বেছি কিন্তু কম ভিউজ থকা ভিডিওবোৰৰ অৱস্থা কি হয় ধৰি লওক এটা নিৰ্দিষ্ট টপিকত বনোৱা আপোনাৰ ভিডিওটোৰ ভিউজ 20-30 টাৰ বিপৰীতে কোনোবাজনে বনোৱা ভিডিওৰ একে টপিকতে বনোৱা ভিডিওৰ ভিউজ বহু লাখ ই কেনেকৈ হ'বলৈ পালে সাধাৰণ ভাষাত ইয়ে হৈছে ভিডিও ভাইৰেল হোৱা কিন্তু ভাইৰেল হ'বলৈ বা অধিক ভিউজ আহিবলৈ কি কৰিব লাগে এটা কথা মই এই ভিডিওটোত আপোনালোকক উপদেশ দিয়াৰ দৃষ্টতা কৰিছো বুলি নাভাবিব মই মাথো মোৰ ভিডিওবিলাকত এই ধৰণে সংশোধনী কৰি আছো আৰু তাক আপোনালোকৰ লগত শ্বেয়াৰ হে কৰিছো প্ৰথমে মই চেষ্টা কৰিছো ভাইৰেল টপিকৰ ওপৰত বা ভাইৰেল ভিডিওৰ অনুৰূপত ভিডিও বনাবলৈ যাৰ সহায়ত দৰ্শকৰ সঠিক টেষ্টৰ দ্বাৰা সাৰ্চিং কিউত যাতে মোৰ ভিডিওটো সোমাই পৰিব পাৰে দ্বিতীয়তে মই চেষ্টা কৰিছো মোৰ নতুন ভিডিওবোৰৰ এভাৰেজ ভিউ ডিউৰেচন বঢ়াবলৈ যাতে মোৰ ভিডিওবোৰৰ ভিউ ডিউৰেচন অতি কমেও 45% বা তাতোকৈ অধিক হয় তৃতীয়তে মই চেষ্টা কৰি আছো অতি কম সময়ৰ ব্যৱধানত যাতে ভিডিও আপলোড কৰিব পাৰো চতুৰ্থতে মই চেষ্টা কৰি আছো ডেবিউট ইউটিউবাৰ বা ষ্ট্ৰাগলাৰ সকলৰ লগত যাতে এটা সমন্বয় ৰাখিব পাৰো কাৰণ মই ভাবো এজনে আনজনৰ প্ৰচাৰত সহায় কৰিলেহে ভিডিওবোৰ বুষ্ট কৰিব বা ভিডিও ভাইৰেল হ'ব সৰ্বোপৰি মই চেষ্টা কৰি আছো ভিডিওবিলাকত যাতে মোৰ প্ৰেজেন্টেচন আশানুৰূপ হয় বা ভিডিওবিলাক যাতে দৰ্শকৰ মনোগ্ৰাহী হয় এয়াই মোৰ মনৰ আশা আৰু একাগ্ৰতা থাকিলে এদিন নিশ্চয় সফল হ'ব পাৰিম মোৰ বিশ্বাস ভিডিওটো চাই ভাল পালে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ